মৰমৰ বন্ধু বান্ধৱীসকল কালি মৰমৰ বন্ধু বান্ধৱীসকল কাইলৈ 30 তাৰিখ অৰ্থাৎ কালিৰ পৰা আমাৰ বিজ্ঞান পৰীক্ষা মেট্ৰিকৰ তো এইবেলি আমি আপোনালোকক মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাৰ কেইটামান ভেৰি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন দিবলৈ যত্ন কৰিম সকলোবিলাক পাৰ্টছ ভিডিঅ'টো লাষ্টলৈকে দেখিব আশা কৰোঁ আপোনালোকে ভাল মাৰ্ক গেইন কৰিব পাৰিব আৰু যিসকলে একেবাৰে পঢ়া শুনা কৰা নাই আগত তেওঁলোকেও যদি ভিডিঅ'টো চায় তেনেহ'লে তেওঁলোকেও 5 মাৰ্ক অনায়াসে উঠাব পাৰিব তো ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আমাৰ প্ৰথম যেটো প্ৰশ্ন এইবিলাক আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক আমি পঢ়িলে বহুত সময় লাগি যাব তো তেন্তে বলক এই যিবিলাক HSLC লিখা আছে সেইবিলাকে পঢ়িব আপোনালোকে তাৰপিছত নেক্সটৰ পেপাৰটো চাওক ইয়াত এটাই আছে কি ঘটে এইটো ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড এটা গুড়ি লোৰ গুড়িত যোগ কৰা হয় একেবাৰে সহজ উত্তৰ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয় এইটো অপচনেল কুৱেশ্যন আহিব পাৰে গান বন্ধুসকল আৰু এইটো চাবা 4 নম্বৰ প্ৰশ্নটো AgCl সূৰ্যৰ ৰশ্মি AgS আৰু Cl2G এইটো এটা কি বিক্ৰিয়া এইটো এটা বিয়োজন বিক্ৰিয়া অপশ্যন ডি বিয়োজন বিক্ৰিয়া এইটো আপোনালোকে দুটা কোশ্চেন আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক ইয়াত আৰু নাই এইবিলাক পঢ়িব নালাগে ইয়াত কেইটামান প্ৰশ্ন আছে এইবিলাক আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক এইবিলাক সন্তুলিত কৰিব লাগিব কিবা কেইটামান এনে আপোনালোকক অসমীয়াত লিখা থাকিব এইবিলাক সংকেতত লিখিব লাগিব তো এইবিলাক কমন হয় বহুত এইবিলাক পঢ়িলে আপোনালোকৰ আমাৰ এক পাঠৰ যি মার্কস আছে এক পাঠত সম্ভবত 4 আছে তো এই 4 আপোনালোকে শর্ট মার্কসৰ 4টো অনায়াসে পাই যাব তো এইটো পঢ়িবা এইবিলাক পঢ়িবা 5 6 7 তাৰপিছত এইটো পঢ়িব পাৰে যে জাৰক কাক বলে উদাহৰণ দিয়া বেসিক্যালি এইটো নাহে জাৰক কাক বলে জাৰণ বিজাৰণ কি হেতু আহে আৰু এই বিক্ৰিয়াটো অহাৰ চান্স 11 নম্বৰ বিক্ৰিয়াটো অহাৰ বেছি চান্স থাকে ৰেডক্স বা জারণ বিজারণ বিক্রিয়ার একটা উদাহরণ দিয়া বা রেডক্স বিক্রিয়া কি ইয়াত দিয়া হয়েছে 12 নম্বরত জীবর বিক্রিয়া জারণ আর বিজারণ প্রক্রিয়া একেলগে সংঘটিত হয় তাক জারণ বিজারণ প্রক্রিয়া বা রেডক্স বিক্রিয়া বলি কোয়া হয় জারণ একেবারে সহজ জারণ হচ্ছে অক্সিজেন যোগ হওয়া আর বিজারণ হচ্ছে অক্সিজেন বিয়োগ হওয়া তো এটা চাব আপোনালোকে তো গল আমার ফার্স্ট পার্ট ক্লিয়ার আমার এটা দ্বিতীয় নম্বর পার্ট আরম্ভ হল এসিড ক্ষার আর লবণ যেটা আছে এসিড আর তো ইয়াত যেটো প্ৰশ্ন প্ৰথম প্ৰশ্ন এটা দ্ৰৱই গুৰি কৰি লোৱা এইবিলাক আপোনালোকে স্ক্ৰীনশ্বট মাৰক ইয়াত সকলোবিলাক ইম্পৰ্টেণ্ট হয় তিনিটা এই তাৰ ভিতৰত 2 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট 3 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট আৰু 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে ইমান নহয় ইয়াত নাই আৰু এইটো চাব আপোনালোকে কঠিন পানী কোমল মৃদু পানীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়াম যৌগটো ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব এইবাৰ তাৰপিছত যৌগ CSOCl2 সাধাৰণ নামটো কি ব্লিচিং পাউডাৰ 18ত আহিছিল তাৰপৰা pH স্কেল কি এইবিলাক যিবিলাক কমন কোশ্চেন এইবিলাক আপোনালোকে একেবাৰে পঢ়িব যদি pH স্কেল 7ৰ নিচত হয় তেনেহ'লে বোধ কৰিব সেইটো এটা এচিড হয় আৰু যদি 7ত ওপৰত হয় তেন্তে এইটো এটা ক্ষাৰকীয় বস্তু মানে এইটো কি কৰিব ৰঙা বস্তুটোক নীলা কৰিব আৰু এচিড হ'লে নীলা বস্তুটোকে ৰঙা কৰিব তো আৰু যেটো হাত থাকে pH সেটো লেভেল নিউট্ৰেল অৱস্থা থাকে ইমান এতিয়া বুজি লাভ নাই কালি যেহেতু পৰীক্ষা তথাপিও আপোনালোকে এইবিলাক ক'ব মানুহৰ দেহত pHৰ ভিতৰত কিমান থাকে এটো অলপ পঢ়িবা তাৰপিছত কি মানুহৰ শৰীৰৰ কঠিনতম পদাৰ্থ এটা আহিব পাৰে যে দাঁতৰ এনামেল হৈছে দাঁতৰ যেটো আমাৰ এনামেল হেটো হৈছে আমাৰ মানুহৰ দেহত আটাইতকৈ কঠিন অংশ বহুতে ভাবে যে মেডুলা হয় এটো নহয় তাৰপিছত আৰু কেইটামান প্ৰশ্ন আমাৰ ধাতু অধাতুত আহি গ'লো আমি তৃতীয় নম্বৰ পাৰ্টত তো তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিবা তো ইয়াত বৰণ হ'ব মই আৰু পঢ়ি নাযাওঁ এইবিলাক আপোনালোকে চাই যাওক যিবিলাক এছএছচিত আছে এইবিলাক এটা স্ক্ৰীনশ্বট মাৰি লওক মই আপোনালোকক প্ৰিপেয়াৰ কৰি দি আছোঁ ইয়াত তিনিটা কোশ্চেন আপোনালোকে পঢ়িব তাৰপিছত ইয়াত যেটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট মোৰ মতে এইটো হৈছে লোড টাৱাৰ এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা জিংকৰ প্ৰলেপ দি ভেৰি ইম্পৰ্টেণ্ট
তাৰপিছত তাপৰ আটাইতকৈ কম পৰিৱেশ ধাতুটো কি এইবিলাক এই পৃষ্ঠাটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক এইটোৰ পৰা আপোনালোকে ভাল মাৰ্ক পাই যাব ঠিক আছে চাব লওক তাৰপিছত ইয়াত কেইটা আছে সোডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখাই কিয় এইটো সচৰাচৰ আহি থাকে এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এটা তো এইটো কৰিবলৈ আপোনালোকে কি কৰিব সোডিয়ামটো এইটো লিখিব তাৰপিছত এইটো 3 মাৰ্কছৰ আহাৰ সম্ভাৱনা নাই 2 মাৰ্কছৰ আহিব পাৰে 1 মাৰ্কছৰ নাহে এইটো 1 মাৰ্কছৰ নাহে এইটো সাধাৰণতে জলীয় অৱস্থাত থকা ধাতুৰ নাম লিখা সাধাৰণতে জলীয় অৱস্থাত থকা ধাতুৰ নাম হৈছে পাৰা বা এইচজি মণিক আৰু ধাতুৰ মাজত পাৰ্থক্য যিবিলাক এচিএলচি আছে এইবিলাক সকলোবিলাক কৰিবা ইয়াতো কেইটামান এচিএলচি আছে চাওক স্ক্ৰীনশ্বট মাৰি লওক এইবিলাক পঢ়িবলৈ যে এটা লাষ্টত যিটো আমাৰ 13 নম্বৰ কোৱেশ্চন দিছে এটা সক্ৰিয় ধাতুৰ লঘু হাইড্ৰক্সিলিক এচিডৰ লগত যোগ কৰিলে কি গেছ উৎপন্ন হয় হাইড্ৰজেন গেছ একেবাৰে সহজ তাৰপিছত এটা এনেকুৱা প্ৰশ্ন আহিব এলুমিনিয়াম 14 নম্বৰ কোৱেশ্চনটো নিচিনা এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা 13 আৰু A3 প্লাছত কিমানটা ইলেক্ট্ৰন থাকিব 10টা থাকিব এটা আপোনালোকে পঢ়িব এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম গোল্ড আৰু সিলভাৰ অৰ্থাৎ সোণ আৰু ৰূপা হৈছে প্ৰকৃতিত মুক্তভাৱে পোৱা যায় ইয়াত ইম্পৰ্টেণ্ট হয় দুটাই প্ৰপেন অণুত কেইটা সহযোগী বন্ধনী থাকে 7খন প্ৰপেন অণুত থাকে 10খন সহযোগী বন্ধনী আৰু ইথেন অণুত থাকে 7খন সহযোগী বন্ধনী এই দুটা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয় এটা আহিব তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো কাৰ্বন যৌগৰ বিটান অণুত থকা কাৰ্যকৰী মূলকটো হৈছে কিটন ইয়াত আৰু নহয় ইয়াত আৰু কমন কোৱেশ্চন নাই ইয়াত এটা কোৱেশ্চন কমন আহিব পাৰে সেইটো হৈছে কাৰ্বন কি এই যে কাৰ্বনৰ বহুৰূপৰ এটা উদাহৰণ দিয়া তেনেহ'লে হীৰা আৰু গ্ৰেফাইট হৈছে কাৰ্বনৰ বহুৰূপৰ উদাহৰণ তো এইটো লিখিবা এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে কাৰ্বনৰ এটা বহুৰূপৰ নাম লিখা এইকেইটা কোৱেশ্চন আপোনালোকে ৰাইট স্ক্ৰীনশ্বট মাৰি ৰাখক এইকেইটা কোৱেশ্চন অলপ পঢ়িব দেখি যাব আপোনালোকে এইবিলাকৰ পৰা কমন থাকিব তাৰপিছত এই পিকচাৰবিলাক যদি কৰিব পাৰে ইথানিক এচিডৰ গঠনটো অকোৱা ব্ৰহ্মপেণ্টনৰ অকোৱা এই গঠনবিলাক কি বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত সমগণীয় শ্ৰেণীৰ অন্তৰ্গত কি তলৰ কোনবোৰ সমগণীয় শ্ৰেণীৰ অন্তৰ্গত ইয়াত এনেকৈ প্ৰশ্ন এটা আহিব পাৰে 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ আহিব পাৰে সো এইবিলাক অলপ আপোনালোকে চাই যাব আয়নীয় যৌগৰ গলনাংক বেছি কিয় এইটো 2 মাৰ্কছৰ গ্যাৰান্টি আহিব এইটো বহুত চান্স আছে আয়নীয় যৌগৰ গলনাংক বেছি কিয় 17ত আহিছিল 17 বিলাক আহাৰ বহুত চান্স থাকে যদিও আমাৰ কোশ্চেন নাম্বাৰ লিক হল তথাপিও আপোনালোকে টেনশন নলব কোশ্চেন সহজে হ'ব যিমান পৰা যায় সহজে কৰা হ'ব কিয়নো এইটো এটা সিস্টেম হয় কিয়নো ইমান সোনকালে ল'ৰা ছোৱালী বিলাকে প্ৰিপেয়াৰ হ'বও নোৱাৰে তেওঁলোকৰ মন ভাঙি গৈছে ফাৰ্ষ্ট অফ অল সো তাৰপিছত মনটো গঢ়িবলৈ অলপ সময় লাগে সো যি কি নহওক এই এইচএসসিবিলাক চাবা ইয়াত অসম্পৃক্ত কাৰ্বন যৌগবোৰ কি এষ্টাৰ ব্যৱহাৰ কি কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান 6 চাবোন কি এইবিলাক তাৰপিছত CO কাৰ্বক্সিলিক এচিডৰ কাৰ্যকৰী মূলক কি এইবিলাক পঢ়িব লাগিব তো হৈছে ইয়াত হল এতিয়া আহিলে আমাৰ মৌলৰ পৰ্যায়িত তালিকা এই ভিডিঅ'টোত আমি ইমানলৈকে আলোচনা কৰিম মৌলৰ পৰ্যায়িত তালিকা পৰ্যায়ত বাওঁফালে সোঁফালে পাৰমাণৱিক সংখ্যা ক্ৰমান্বয়ে বাঢ়ে কমে সো এটি ইম্পৰ্টেণ্ট হয় এই তিনিটা ইম্পৰ্টেণ্ট হয় সো বহুত সময় গ'ল তো এই ভিডিঅ'টোত আমি এই পাৰ্টলৈকে আলোচনা কৰিম আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক এই পাৰ্টৰ এই এইচএসসিবিলাক আপোনালোকে চাব মৌলৰ পৰ্যায়িত তালিকা বাঢ়ে নে কমে তাৰপিছত এটা পাৰমাণৱিক ইলেক্ট্ৰনিক বিন্যাস এইবিলাক চাব এইকেইটামান চাব আৰু এই এইচএসসি কেইটামান চাব লাগিব এই এইচএসসি এটা কমন পৰি যাব ঠিক আছে ধন্যবাদ আজিৰ ভিডিঅ'টোত ইমানতে সমাপ্ত কৰিলোঁ পৰৱৰ্তী ভিডিঅ' আহি আছে আজি আহিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ভিডিঅ'টো চাই অলপ উপকৃত হ'লে তেন্তে আমাৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব ধন্যবাদ